হেল্ল' গুড ইভিনিং আৰু কি খবৰ সকলোকে কেলা পুৰা পানী হৈ আছে কেলা ইয়াতে একদম যিমান ডাঙৰ হেৰি বাছ ষ্টেচন এই মাত্ৰ পানী পৰিল এই কলা হৈ আছে একদম পুৰা চাওক আমি যাম এতিয়া মই এতিয়া বেলেগ জেগাত যাওঁ একেবাৰে এতিয়া বাছত উঠিম কালি ৰাতিপুৱা 5-6টা বজাত গৈ পাম তেতিয়াহ'লে এতিয়া ভিয়েটনামৰ এটা পুৰাণী হেৰি কি কয় বাছ ষ্টেচন আৰু চাওক ইয়াতে পানী আহিবৰ হ'ল মই আৰু যাওঁ পানী হৈছে আৰু একবাৰ হ'ব আৰু পানী পৰি আছে বৰ্তমান আৰু এই যে ডাঙৰ এটা ফল দেখা পাইছে না আপুনি ফুলটো কিন্তু বিৰাট সুগন্ধ ইয়াতে বাছ আপুনি যদি ইয়াৰ পৰা নামিব বাছত তাৰপিছত বাছ আগতে তাতে নামাই দিব আপোনাক আপুনি যদি ক'ৰ পৰা আহে তাৰপিছত ইয়াতে বাছ বহুত বাছ আছে আপুনি য'তে ত'তে যাব পাৰে যদি আপোনাৰ ৰুট জানে আৰু যদি নাজানে তাহলে তেতিয়া একটা জায়গা আছে তাতে সুধিলেই হ'ল চব কৈ দিব নহ'লে ইয়াতে গ্ৰেব আছে গ্ৰেব আৰু হেৰি আছে কিবা কি কয় BE আছে বহুত এপ্লিকেশ্যন আছে যিটো আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি ইয়াতে য'তে ত'তে যাব পাৰে এইটো চাওক এইটো হ'ল টিকেট কাউণ্টাৰ হেৰি অ'কে টিকেট কাউণ্টাৰ কাটিং হয় তাৰপিছতে ভিতৰত যাব লাগিব চিকিউৰিটি চেক ৰেষ্টুৰেণ্ট আছে এটা লটাৰী এইটো ভেৰি ফেমাছ হেৰি ভিয়েটনামত আৰু সুবিধা বহুত আছে ইয়াতে চাফ চুথৰা ক্লিন টয়লেট আছে আপোনাক 4,000 টকা দিব লাগিব মানে ইয়াৰ পইচা 4,000 টকা তাৰপিছতে আপুনি টয়লেটত যাব পাৰিব পেচাব কৰা পাখানা কৰা যি কৰা ঠিক আছে আপুনি যাব পাৰিব চব জেগাতে কিন্তু জেগাটো বঢ়িয়া হয় আৰু ইচ্ছা থাকিলে আপুনি ইয়াতে আহিব পাৰে টিকেট ভিজা বহুত কম খৰচা আৰু আপুনি ফুৰিবলৈ পাব ইয়াতে একদম বঢ়িয়া জেগা এইটো অ'কে থেংক ইউ ভেৰি মাছ